নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে আপোনালোক এতিয়া ৰাতিপুৱা চাহ কাপৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চাহ কাপ মানে কি পাপাই ফালে বনাই আছে চাহ ৰাতিপুৱা চাহ কাপ মায়ে ফালে ৰুটি বেলি আছে আৰু মই চাহ বনোৱা নাই বাৰু পিৰিয়ড চলি আছিলে আজি 5 দিন তো ৰাতিপুৱা পিৰিয়ড হোৱা কেইদিন পাপাই এফালে ধুনীয়াকৈ একদম চাহকণ বনাই দিয়ে আৰু ধুনীয়াকৈ দুইটা খাই লওঁ তো এতিয়াও পাপাই বনাই আছে এফালে মায়ে এফালে ব্ৰেকফাষ্টৰ কাম কৰি আছে মায়ে চাহ খোৱাই নাই চাহ খাই লওঁ তাৰপিছত দেখাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আজি আমাৰ ইউনিফৰ্ম নীলা নীলা পেলাই দে মানে 500 টকা দিলে হ'ব চা 5টা সাবজেক্টৰ এছাইনমেণ্ট বনাবলৈ আছে হোমৱৰ্ক সাবমিট কৰিব লাগে 4টা সাবজেক্ট বনাবলৈ আছে 2টা সাবজেক্ট গম পাইছো তই পইচা দিব লাগে পইচা দিবলৈ তই পইচাটো বনাই দিব নালাগে নহয় পইচাটো উলিয়াই দিব লাগে অকল মানে একদম সময় নাই পইচা উলিয়াবলৈ সময় নাই নালাগে তই জিপে কৰিলে হ'ল জিপেটো তই উলিয়াইছ মই নিজে লৈ ল'ম মোবাইলটো ধৰিবলৈ মোৰ সময় নাই মেলা চাবলৈ যাম 3জনীকে দে 500 টকা কিবা এটা কিনিম মই তোলে কিবা তই উলিয়াই দে জিপেটো মই নিজে হেৰি কৰি ল'ম 28 টাকা ধনী হ'ম 28 টাকা ধনী হবি দিবি দেই কেতিয়া দিবি দেই কি দিবি এতিয়া কৈ থ ইয়াতে কৈ থ তোক মই 500 টকা দিছিলোঁ নহয় সেইটো 500 টকা কৈ পালো মোক দিলা মই হেৰিকে দিলোঁ নেকি হেৰুকা মোক দিলি নেকি তহঁত দুটা পইচা লেনদেন মাৰি দে মই তহঁত মাজত সোমাই নাথাকোঁ আকৌ তাৰ লগতে মোক কি আছে পইচা লেনদেন আছে এইবোৰ ভিডিঅ'ত উলিয়াই নিদিওঁ এইবোৰ আমাৰ ঘৰুৱা লেনদেন আমাৰ খাতা এখন আছে ঘৰুৱা খাতা এখন চলি থাকে মানে 103 টকা শুনক ৰাইজ এয়া চৰকাৰী চাকৰি কৰিলে হ'ব কি পইচাই নাথাকে তাতকৈ আমাৰ ওচৰতে ষ্টেট বেংকত আছে 465 টকা 700 টকা ক'তো নাই 28 টকা পাবি দেৱালীত পাবি দেওবাৰে দেৱালী বনাছ বুলি 2 টকা বেছিকৈ দি দিম আমাৰ মোক কি দিবি দেৱালী বনাছ 3 টকা দিম তোক কেলে নকয় বাৰু তই মোক খোৱাক লৈ কৈ নাথাকিবি তোৰ কমেণ্টতো কৈ হৈছে দেখিছোঁ নাই কোৱা মোক বাবু খোৱাক লৈ কৈছে কৈ নাথাকিবি তাক খোৱাক লৈ কৈ নাথাকিব মুখ লাগিব বোলে মুখ লাগিব এইটো মানুহৰ মুখ নালাগে চিন্তাই নকৰিব এইটো মানুহৰ মুখ নালাগে এইটো যিমান কৈ থাকক এইটো মুখ নালাগে আমি না কি ধুনীয়া মজা চিকেন খালোঁ গম পানে চিলি চিকেন আমি কালি কি ধুনীয়া হ'ব বুজাই বুজিছে বুজাই আকৌ বেলেগে বুজিবগৈ আকৌ চাবি বুজাই বুজিবলৈ ঢেৰ বস্তু আছে নাই ৰাইজ ধেমালি তোৰ ভিডিঅ'ত ওলাবলৈ মোৰ নতুন কাপোৰ নাই কাপোৰ কেইটামান কিনি দে ভিডিঅ' বনাওঁ মই তাক মই তই খুলি ল চেনেল এটা তহঁতৰ ভিউজ কমি যাব বুলি নাই ক'লা কৈ দিয়ক আপোনালোকে মই চেনেল এটা খোলোঁ নে নুখোলোঁ ই খুলিলে কি হ'ব অকল মই ৰাতিপুৱা যাওঁ ৰাতিপুৱা চাহ বনালোঁ মই এতিয়া অফিচলৈ যাওঁ অফিচতো ভিডিঅ' বনাব নোৱাৰোঁ অফিচৰ পৰা মই আহি পালোঁহি আজি মই ভাত খাম হৈ গ'ল তাৰ বাহিৰে ভিডিঅ'ত আপোনালোকে বেলেগ একো নেদেখে বন্ধ বাৰত কেতিয়াবা বোলে ফুৰিবলৈ গ'লোঁ আজি আমুকত ফুৰিবলৈ গ'লোঁ এই মাজুলীত ফুৰিবলৈ গ'লোঁ সেইখন দেখিব আৰু তাতকৈ বেলেগ একো দেখা নাপায় আপোনালোকে একো আপোনালোকক জ্ঞান দিব নোৱাৰে মই জ্ঞান দিম ন কি হয় জ্ঞান দিবি বহুতে সুধি থাকে ভাইটি ক'ত থাকে মাজুলী ভাইটি মাজুলী ক'ত চাকৰি কৰে ভাইটি মাজুলীত বৰবাৰীত মই গড়মূৰ বুলিহে কৈছিলোঁ বৰবাৰী অকণমানে বৰবাৰী আজিৰপৰা সুধিলে বৰবাৰী বুলি কওঁ মই গড়মূৰ বুলি কওঁ মই চিনি নাপাওঁ গড়মূৰ হস্পিটেলৰ লগতে অফিচৰ নাম চাম কৈ দে ভাইটি কিহত চাকৰি কৰে সুধি থাকে আকৌ মাজুলী কৈ থাকে বোলে ভাইটি ক'ত থাকে মাজুলী সেইকাৰণে কৈছোঁ কিবা দৰকাৰ হ'লে গুচি গ'লে হ'ল মোৰ ৰুমলৈ কেলৈ যাব তই ৰুমত কাম কৰিবি নি খোৱা বোৱা খোৱা বোৱা খাবলৈ মাজুলী কোনোবা কাৰোবাৰ কিবা কাম থাকিলে ট্ৰেজাৰী অফিচত মানে কাম থাকিলে কৈ দিবি মই কৈছোঁ 9:30 বাজিলে একো নাই তই গড়লৈ যাবি নি যাম কেতিয়া যাবি ৰাতি এখন কোট এটা চিলাবলৈ থৈ আছিলোঁ ভাবিছোঁ মমতাজত
জেপেহাৰ লগত মই যাম তাৰপৰা মই 7:30 7:30 মোৰ জেপেহাৰ ডক্টৰ কেইটা যাব চাব 6টা 6টা পৰা চেকআপ হে তই যাবি নেকি হে তাৰ ডক্টৰৰ লগত ঘৰত কোন থাকিব সেইকাৰণে কৈছো ঘৰত কোনোবা থাকিলেও তুমি নোযোৱা ডক্টৰ ওচৰলৈ ডক্টৰ ওচৰলৈ মই নোসোমাও সেয়া ডক্টৰ ওচৰত নোসোমাই কেলে মোকে নিনিয়ে ডক্টৰ ওচৰলৈ নিনিয়ে ডক্টৰ ওচৰলৈ নোসোমাই কাইলৈ পৰহিলে মানুহ আহি বাঢ়িলে তেতিয়া কেনেকে যাবি এতিয়া মাহঁতৰ লগত যাব কোনো দিন ডক্টৰ ওচৰলৈ নাযায় হয় সেই ঘৰৰ মাৰ লগত যাব লাগিব তই কি থম নদন গোপাল হৈ ভিতৰত সোমাই থাকিবি মই বাহিৰত কি থাকিম ডক্টৰ ওচৰত ডক্টৰ ওচৰলৈ কেতিয়াও নাযায় মৰি গ'লেও ডক্টৰ ওচৰলৈ তই নাযায়। ডক্টৰলৈ ইমান ভয় কৰ নে হে চব আনি দিব তই ডক্টৰলৈ ইমান ভয় কৰ নে কিন্তু ডক্টৰ ওচৰলৈ কেতিয়াও নাযায় ৰেকৰ্ড নাই আজিলৈকে মোক ডক্টৰ ওচৰলৈ লৈ যোৱা। চাগে ডক্টৰ কিজি তোৰ মূৰৰ ওপৰতে গুচি যায় চাগে ডক্টৰ ওচৰলৈ গ'লে একদম বুকুখন ধিপিং ধাপাং মাৰি যায় বেমাৰ হ'ব মোৰ মই দেখামগৈ ডক্টৰ ওচৰত তেওঁ এনেই মৰে চিন্তাতে সেইকাৰণে নাযায় ন ডক্টৰ হয় ঘৰৰ পৰা মায়ে যাব নহ'লে দেউতালৈ যাব লাগিব এজনে মানুহ দাদাও তেনেকুৱা নে কিনো দাদা ভাল দাদা লৈ যায় এই এজনে নিনিয়ে দাদা যায় দাদা ডক্টৰৰ লগত হেৰি নাই মা এই মাৰ পৰা আহিলে মা তেনেকুৱা ইয়াত মা ডক্টৰ ওচৰলৈ নাযায় ডক্টৰ ওচৰলৈ যাবলৈ গ'লে একদম ভয় তোৰ সেইকাৰণে এইটো গতি হৈ আছে কি গতি লাইন গ'ল নিব লৈ আহিবি কুৰ্তাটো দেই আহোঁতে তই সেইটো ভয়তে তহঁতৰ গুড নিউজ নাই হানি ঐ ভিডিঅ' ডাইৰেক্ট ভিডিঅ' তেতিয়া 2টা মানুহ আহিম 2 বছৰ 3টা মানুহ আহিম সংখ্যা বঢ়াই অহাটো মিনিটে আহিবি না বিয়াত আহিম কোনো নহয় প্ৰথম 2 বছৰ 2টা আহিম তাৰপিছত 3টা আহিম ব্ৰেকফাষ্ট কৰি মেলি আজৰি ৰুটি দিলে বৌয়ে তাৰপিছতে অমলেট বনাইছিলে বাবলু আছিলে বৌ মই বাবলু পাপায়ো খালে অমলেট বনালে অমলেট ৰুটি খালোঁ খাই পেলাই এতিয়া কাম নাই আৰু বহি আছোঁ বনোৱা মেলাটো কৰা নাই বাৰু কাইলৈ পৰা বনাম আৰু এতিয়া বাকী কটা মেলা কৰি দিমগৈ বৌ আহক দেৰি আছে বনাবলৈ টাইম আছে বহুত টাইম আছে বনাবলৈ টাইম আছে আহি লওক তাৰপিছত কাটি মেলি দিমগৈ আৰু কি বনাই আছোঁ এতিয়া তাৰপিছত খাই বৈ পিছবেলা মেলা চাবলৈ যাম মেলা নহয় ইণ্টাৰনেশ্যনেল ট্ৰেড এক্সপ' বুলি আহিছে ট্ৰেড ফেয়াৰ টাইপ আৰু তালৈ যাম ভাত চাত খাই মেলি মা এয়া নহয় মোৰ নিজৰ মা শাহুমান নামঘৰ মা পিছবেলা নামঘৰ আছে নামঘৰ যাব আৰু মা মই তাৰপিছত সৰু মাহী 3জনী যাম তাকে ভাইটিক কৈছোঁ থৈ আহিবিগৈ বোলো গাড়ীখনত জানো যায় নাযায় নহ'লে ৰিক্সালৈ যাব লাগিব আৰু এতিয়া দুপৰীয়া এইফালে পাপাই মাছ বেচি আছে এজনে মাছ আনিছিলে বজাৰৰ পৰা বাকী দাইল ভাজি বৈ এইফালে বনাই ৰেডি কৰি আছে খাই মেলি আপোনালোকক লগ পাই আছোঁ ভাত পানী খাই আজৰি আজি ভাত দাইল তাৰপিছতে মূলা ভাজিছিলে বৈ আৰু ফুলকবি ভাজি তাৰপিছত মাছ ফ্ৰাই বনালে মানে খাব এতিয়া ৰুমলৈ আহিলোঁ ওলাই আছোঁ 3:30 বাজিলে যাম আৰু 4টামান বজাত মই ওলাই লওঁ ভাবিলোঁ কৈছোঁ থৈ আহিমগৈ বুলি কৈছে ওলাই লওঁ পটককৈ আমি থাকা ঘৰত মই ট্ৰেড ফেয়াৰ চাবলৈ যাওঁ কিবা নিম নি মেলা চাব গ'লে 700 টকা লাগে নালাগে ন কিবা নিম নি কিবা খাবা নি কচুৰি চিঙা আছে আৰু নাখাওঁ কচুৰি চিঙা নহয় কিবা খোৱা যদি কৈ তুমি ফোন কৰিলে বেলুন হা খোজকাঢ়ি পেটটো নাযায় নে কি খোজকাঢ়ি কল্পনা নাজানে নাযাওঁ মই ট্ৰেড ফেয়াৰ পৰা কিবা আনিম বুলি সুধিছোঁ তোমাক সেইটো ষ্টিক নকওঁ কেঁকুৰা ষ্টিক এটা লৈ আহিম তোমালৈ দীঘল এনেকুৱা ষ্টিক দুটা লৈ আহিবা কেঁকুৰা ষ্টিক ক'বলৈ দিয়া নাই কিবা আনিবলগীয়া হ'লে ফোন এটা কৰি দিবা ৰাইজ ওলোৱাই নাই হা কাইলৈ কাটিবা অ'কে বাই
সেইকাৰণে মানুহে কাপোৰ থওঁতে ভালকে থব লাগে, ফটো মুচুকে যে থোৱা যে। বিয়া খাবলৈ যাম তই? ফুৰিবলৈ যাম। চুলি কাটিলে পইচা মই ভৰিলোঁ 450 টকা। গাড়ীখন ল'বি দেই। আমাৰ নিনিমণি আহিছে, নিনিমণি। একদম শান্তি নাই। নিনিমণি 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 শেৱালীমণি বাবলুমণি বাবলু দেও তীৰ্থ চাবলৈ যাম। আমাৰ মুখীখন দেখুৱা নাই যে আপোনাৰ মুগীখন মই দেখাই থৈছোঁ, আপুনি নিজে ওলোৱা নাই। উন্নত কটা মোক কেইখন আছে এতিয়া এই নামঘৰলৈ আহিব গৈ লওঁ, তাত গৈ লগ পাই আছোঁ চাগে। হাই বাবলু, মানে কালি কি কিনিবি? 70 বছৰীয়া হেৰি মানুহে আছে একদম কিবা এটা কিনি দিবি। গৈছে ক'লাটো পেলাবি। কেনেকুৱা লৈছে দেখি? আপোনাৰ ট্ৰেড ফেচ আপোনাৰ চুলি দিলে কাটি ল'লে। অঁ, ইমান দিনৰ চুলি কাটা নাই, তাই আজিয়ে চুলি কাটি ল'লে। চুলি কিনিলে মনে কৰে। বা বাবলু বেয়া আহিছে মিউজিক লগাই লগাই, ৰেম্পতে খোজকাঢ়িছে বেয়া খাবলৈ। ধনতেৰছৰ কাৰণে জুৱেলাৰী কিনিছে। আমাৰ ধনতেৰছে বাবলুৰ ফেভৰেট বস্তু আহি গ'ল, ফিফা ৰিয়েল মাদ্ৰিদ। তই ইয়াৰ কাৰোবাকে কিনি ল, ইয়াৰ কাৰোবাক কিনি ল তই। তই এইকেইটা ভাল লৈছে যে নেম আৰু এইটো নেম আৰু ইয়াকে কিনি ল। শাৰী ধুনীয়া লৈছোঁ, শাৰী হয়। হ'ব বোলে তোৰ এইটো বয়স নাই এতিয়া সেইটো ল'বলৈ। এখন কিনি দে। পূজা গ'ল আৰু বাদ দে। খবৰ দিয়ক এতিয়া কিনি কিবা খবৰ দিয় যদি এতিয়াই কিনিব। কিবা খবৰ দিবি নি ক, এতিয়াই কিনি পেলাওঁ। মজা লাগিছে। এনেও খাব পাৰে মজলৰ লগত। ঘৰ আহি পালোহি, আহি পাই মুখত চুগাত ধুই ফ্ৰেছ হৈ অকণমান 6:45 মানত পালোঁ। এতিয়া 7টা বাজি গৈছে, পালোহি অকণমান দেৰি হ'ল। মই ৰিক্সাখন লৈ গুচি আহিলোঁ, ভাইটি সি সোনকালে গুচি আহিলে। তাৰমানে পাপাক চেকআপত নিবলৈ আছিলে, ডক্টৰ দেখাইছিলে যে তেতিয়া চেকআপত কাহানিবাই মাতিলে ৰিপৰ্ট দেখাবলৈ। ৰিপৰ্ট যোৱা হোৱা নাছিলে, আজি ভাইটিৰ লগত গ'ল, সেইকাৰণে সোনকালে গুচি আহিলে। তাৰপিছত মা আৰু মই অকণমান দেৰি তাতে ৰৈ ৰিক্সাখন লৈ গুচি আহিলোঁ। মাহী ৰিক্সাখন লৈ ঘৰলৈ গ'ল, মই ৰিক্সাখন লৈ পেলাই গুচি আহিলোঁ। আৰু ইমান দেৰি থাকিলোঁ, বস্তু মই বেছিয়ে বনাই আনিলোঁ। মই দেখাইছোঁ ৰ'ব কি আনিলোঁ। এইযোৰ আনিলোঁ মালে, এয়া মালে মানে শাহু মালে অকণমান ইয়েৰিংযোৰ বেলেগ মৰম লাগিছে, কিবা বৰপেটা গ'ল নে কিবা নাম এটা ক'লে। তো অকণমান একো নাই, ষ্ট'ন টাইপ ষ্ট'ন আছে, অকল বেলেগ একো নাই, বেলেগ মৰম লাগিছে এইযোৰ। তাৰপিছত এইকেইটা বল আনিছোঁ, এইযোৰ মায়ে দিছে, এডাল মই লৈ দিছোঁ। তাৰপিছত এইকেইটা মোৰ
এডাল পাৰ্পল কালাৰডাল আনিলোঁ মানে তাৰপিছতে মই হালধি বেচনৰ পেকেট এটা আনিলোঁ সিমানেই আৰু সেই গ্লাছ থোৱা ষ্টেণ্ড গ্লাছ থোৱা আহিছে কিবা চামুচ নহয় কিবা চুৰি তুৰি থোৱা তেনেকুৱা ষ্টীলৰ সেইডাল ষ্টেণ্ড এটা তাৰপিছত আৰু কিবা কিবি চাইছিলোঁ মোক পচন্দ নালাগিলে বস্তু মানে ভাল প্ৰায়খিনি শেষেই হ'ল কাইলৈ নে পৰহিলৈ শেষ যাম বস্তু প্ৰায়খিনি শেষ চাইছিলোঁ বেগ চেগ কিবা চাইছিলোঁ কিন্তু বেছি দাম পালোঁ নানিলোঁ সেয়াই বাকী আৰু একো নাই না মায়ে ল'লে কিবা কিবি সিমান গতিকে সেইখিনি সামৰিলোঁ আৰু এই বেচন হালধি সেইটো যে মই যোৱাবাৰ আৰু এবাৰ আহিছিলে আগতে এক্সপ' তেতিয়া মই লৈছিলোঁ ইউজ কৰি বহুত ভাল পালোঁ গা চা ধুবলৈ মই ঠাণ্ডা দিনত বহুত ভাল লাগে মানে ঠাণ্ডা দিনত বেছি চাবোন তাবোন লগালে হাত বেছি ড্ৰাই নিচিনা লাগে নাই এইটোৱে ধুওঁ একদম বেচন হালধি অকণ মিক্স কৰা দুটা পেকেট ইউজ কৰিলোঁ বহুত ভাল পালোঁ তাৰপিছত মাজতে ইয়াত পোৱা নাছিলোঁ ক'ত আজি পালোঁ কাৰণে লৈ আহিলোঁ মুখ চুখ চবতে ধুনীয়াকৈ ঘৰত বনাই কৰিব পাৰি কিন্তু এইটো জানো কৰিবলৈ মই বেছি ভাল পালোঁ ভাল লাগিলে সেইকাৰণে লৈ আহিলোঁ এটা পেকেট বৰপেটা গ'ল্ডৰ ফুলি লৈ আহিছোঁ আপোনালোক মানুহজনে বোলে মণিপুৰী গ'ল আজিকালি বোলে মণিপুৰী গ'ল নিপিন্ধে বোলে বাইদেউ বৰপেটা গ'ল পিন্ধে বোলে আজিকালি কিনো বৰপেটা গ'ল এইটো সেইফালে ফুলে এইটো এইফালে ফুলক उसके बाद अमित ने गैंग लीडर से आपके भाई को मिलवाया কাইলৈ নামলৈ পিন্ধি যাম কাইলৈ নামলৈ পিন্ধি যাবলৈ আহিছোঁ বৰপেটা গ'ল যে নহ'লে যে ভিডিঅ'টো নহ'লে এতিয়া মানুহ আছে আকৌ থেংক ইউ ভাল হৈছে মোৰতো কাপোৰ পৰা তোমাৰতো পিংক কালাৰ মোৰ ভালেই লাগে এনিতে সেইকাৰণে পিংক কালাৰ গুচি বেগ আহিছে মানুহজনটো কেইটকা 1500 টকা বোলে গুচি বেগ নে কি নহয় বোলে এইটো 3 নম্বৰ কোৱালিটি বোলে 3 নম্বৰ কোৱালিটি এখন নে দুখনহে আহিছে বেছি নাই মালৈ সোণৰ ফুলি যে লৈ আহিছোঁ মালৈ সোণৰ ফুলি যে লৈ আহিছোঁ সোণ হেৰি এটা ডায়মণ্ড লাগি আছে ভাল আহিছে খৰচ হয় এই নহয় এখনো ভাল আহিছে বাহিৰৰ কিবা কিবি আহিছে এতিয়া এইখন ভাল আহিছে অকণমান চব আহিছে গতিকে এফালে মা আৰু বৌয়ে ভাত বাঢ়ি আছে ভাত খাম এতিয়া দিনটো ধুনীয়াকৈ টিপটপকৈ গ'ল আপোনালোককো আশা কৰিছোঁ সকলো ভালকৈ থাকক আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ চাই থাকিব মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই